মই ইয়াতে একো লুকাবলগীয়া নাই বিকজ সকলোৱে কৈছে যে সিদ্ধাৰ্থ শৰ্মা কেনেকুৱা ধৰণৰ এজন ব্যক্তি আছিলে ডেফিনেটলি সিদ্ধাৰ্থ শৰ্মাৰ এটিটিউডটো বহুত বেছি ৰুড আছিলে বহুত বেছি ৰুড মানে এনেকুৱা দেখায় যেন সিদ্ধাৰ্থ শৰ্মা নিজেই মানে জুবিন দা হয় তেনেকুৱা দেখায় আৰু যেন দাদাতকৈও ওপৰত মানে তেনেকুৱা নিজকে ভাবিছিলে আৰু বাট মোৰ লগত বেছি কথা বতৰা নাছিলে কাৰণ মই চাগে ক'ৰবাত না ক'ৰবাত গম পাইছিলোঁ ডেট হি ইজ নট এ পাৰ্চন উইথ হুম আই শুড ভাইব তো মই যিমান পাৰোঁ দূৰত্ব মেইনটেইন কৰি ৰাখিছিলোঁ আৰু ইনফেক্ট আমাৰ এইটো এপ্ৰিল নহয় মাৰ্চ মাহৰ এটা শ্বুটিং আছিলে আমাৰ গুৱাহাটীতে আছিলে তো সেইটো টাইমত আমাৰ দাদাৰ মানে যিবোৰ মানে শ্ব' আছিলে প্ৰগ্ৰেমছ আছিলে সেইসমূহ মানে লিষ্ট দাদাই চাই আছিলে চ' দাদাই সিদ্ধাৰ্থক খুব বেয়াকৈ কৈছিলে যে তহঁতে মোক মেচিন বনাই পেলালি মই এদিনত ইমান দূৰলৈ দুখন প্ৰগ্ৰেম কেনেকৈ কৰিম মানে দূৰ জেগাত প্ৰগ্ৰেম দুখন ৰাখিছিলে দেই সিদ্ধাৰ্থ মোৰ মনত আছে কিন্তু জেগাটো ক'ত আছিলে মোৰ একজেক্টলি মই পাহৰিছোঁ ক'ত চ' দাদাই খুব বেয়াকৈ কৈছিলে সিদ্ধাৰ্থক বিকজ দাদাই নন ষ্টপ ৰৈ বিনালেৰ বাবেই কাম কৰি আছিলে সেইকেইটা দিন আৰু তাৰে মাজত শ্ব' কৰিছিলে যাতে দাদাৰ অনুৰাগীয়ে দাদাক যেনেকৈ বিচাৰিছে তেনেকৈ যাতে পাওক শ্ব'ৰ জৰিয়তে হওক বা কামৰ জৰিয়তে হওক চিনেমাৰ জৰিয়তে হওক চ' দাদাই ক'লে আৰু যে এদিনত মই ইমান দূৰলৈ কেনেকৈ ট্ৰেভেল কৰিম তহঁতে মোৰ স্বাস্থ্যৰ কথা নাভাব নেকি তহঁতে কেৱল পইচাৰ কথা ভাব মোক মেচিন বনাই পেলাইছ মোৰ এই কথাটো শুনি বহুত দুখ লাগিছিলে বাট মই বিকজ মই নতুন নিউ জেনেৰেশ্যনৰ মই নিউ কামাৰ হয় মোৰ বহুত দুখ লাগিছিলে এই কথাটো তোমাৰ সন্মুখতে কৈছিল হয় মই আছিলোঁ ৰাজেশ ভূঞা ছাৰ আছিলে আৰু বিভিন্ন বেলেগ ধৰণৰ আৰ্টিষ্টসমূহ আছিলে সকলোৰে সন্মুখতেই কৈছে দাদাই সিদ্ধাৰ্থ